Welcome to my YouTube channel for Smita's Vlogs. আজি মই গাহৰি মাংস বনাইছো আৰু বনোৱা নাই এতিয়ালৈকে বৰ্তমান উতলাই আছো বইল কৰি আছো আৰু বইল হ'বলৈ এৰি দিছো বইল হৈ লওক তাৰ বইল হোৱালৈকে মই আদা নহৰু আৰু মছলা কিবা কিবি ৰেডি কৰি লওঁ আলু তাতে লগতে দিছো এতিয়া ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব কেনেকৈ বনাওঁ কি কৰোঁ বহুত সিম্পল ষ্টাইলত মছলা কম খাবলৈ টেষ্টি গ্ৰেভি বনাব গৈ আছো আপোনালোকে বস্তুখিনি গোটাই লওঁ তেতিয়ালে বাই বাই মই বনাবলৈ ৰেডি কৰি লওঁ এতিয়া মোৰ আদা নহৰু সব মছলা গুচাই মিলি হৈ গ'ল এতিয়া মাংসখিনি চাই লওঁ মাংসও হৈ গ'ল বইল কৰি এতিয়া মই গেছটো অফ কৰি পেলাই আন এখন কেৰাহী পাতি বনাম আৰু ষ্টাৰ্ট কৰোঁ আৰু বনাবলৈ এইখন মই এখন লোহাৰ কেৰাহী পাতি লৈছোঁ ইয়াতে লোহাৰ কেৰাহী বুলি ক'লে মানে খাবলৈ বহুত ভাল লাগে আৰু বনায়ো বহুত ভাল লাগে সেইকাৰণে লোহাৰ কেৰাহী লৈছোঁ এতিয়া মই পিঁয়াজ যোনখিনি কাটি থৈছোঁ এইখিনি মিক্সিত একেলগতে পিঁয়াজ আদা নহৰু একেলগতে মিক্সিত গুড়ি কৰি লওঁ খিনি হৈ গ'ল এতিয়া কেৰাহীও গৰম হৈ গৈছে মই ইয়াতে তেল দিম যেহেতু গাহৰি মাংস তেলৰ পৰিমাণটো অলপ কম থাকিব বেছি হৈয়ে থাকে যে সেইটো কাৰণে কমকৈ তেল দিম গৰম হ'বলৈ দিছোঁ এতিয়া ইয়াত তেল গৰম হ'বলৈ হৈছে আৰু মই এতিয়া এইখিনি খুন্দি থোৱা পিঁয়াজ আদা নহৰুখিনি ইয়াতে এড কৰিম এতিয়া মই এই পিঁয়াজখিনি মিডিয়াম ফ্লেমত অলপ সময় ভাজি তাৰপিছতে এড কৰিম মছলাবোৰ আপোনালোকক দেখাই থাকিম বাৰু এয়া মই হালধি আধা চামুচ দিছোঁ কাৰণ মই মাংসখিনি বইল কৰোঁতে অলপ হালধি দিছোঁৱে ভালদৰে লৰাই ইয়াতে বাকী মছলাবোৰ এড কৰিম বাকী মছলা এড কৰিম আৰু এইখিনি কেঁচা গোন্ধ নোযোৱালৈকে এতিয়া ভাজিয়ে থাকিম আৰু ফাৰ্ষ্টে জিৰা অলপ দিম নাম মাত্ৰ বেছিকৈ নিদিওঁ জিৰাটো ধনিয়া কিন্তু সৰহকৈ দিম দেই লাল মিৰ্চ পাউডাৰটো অলপ কমকৈ দিম হৈ যাব এতিয়া এইখিনি কেঁচা গোন্ধ নোযোৱালৈকে মই ভাজিয়ে থাকিম ল' ফ্লেমত চাওক মোৰ মছলা ভজা হৈ গৈছে এতিয়া মই ইয়াতে মাংসখিনি এড কৰি দিম এনেকুৱা এখন হেতা লৈ লৈছোঁ এতিয়া এনেকুৱা হেতাৰে বইল কৰা মাংসবোৰ এনেকৈ চাকি পেলাই দিবলৈ সহজ হয় আৰু নাথাকিলেও একো আপত্তি নাই কিন্তু থাকিলে ভাল আৰু ওচৰত লৈ লৈছোঁ যাতে বেছি লেতেৰা নহয় যিখিনি পানীখিনি থাকিব ন এই পানীখিনি পেলাই নিদিওঁ এই পানীখিনিও ইউজ কৰিম এইখিনি এতিয়া বৰ্তমান মই ঢাকি থৈ দিম কাটি থোৱা বিলাহীখিনি লৈ লৈছোঁ এইখিনিও মিক্সিত দি দিওঁগৈ গুড়ি কৰি লওঁ তাৰপিছতে মাংসখিনিত এড কৰিম তেতিয়াহে গ্ৰেভিটো খাই ভাল লাগিব আৰু মানে বিলাহী মিডিয়াম চাইজৰ দুটা লৈ লৈছোঁ দুটা ধুনীয়াকৈ মিক্সিত গুড়ি কৰি এতিয়া মাংসখিনি দি দিম এই মাংস এতিয়া মই ইয়াতে এইখিনি দি দিম গুড়ি কৰি অনাখিনি মিডিয়ামত দি পেলাই এতিয়া এইখিনি অলপ সময় সিজিবলৈ এৰি দিওঁ এতিয়া মই একদম মানে গৰমত ঘামি গৈছোঁ সেই বনাওঁতে এতিয়া ভাতকেইটা পাতি লওঁ সেয়া ৰেডি কৰি থৈছোঁ অথনি যে কৈছিলোঁ মই গাহৰি মাংসৰ পানীখিনি নেপেলাওঁ বুলি তাত ইউজ কৰিম বুলি সেইখিনি ইউজ কৰাৰ সময় পাইছেহি এতিয়া মই আপোনালোকক দেখাই দিওঁ মই কেনেকৈ ইউজ কৰোঁ এইখিনি হৈছে গাহৰি মাংসৰ পানীখিনি মই এটা বাতি লৈছোঁ বাতি লৈ এনেকৈ কৰি লৈ বেছিকৈ লৈ এনেকৈ লৈ
ইয়াত বেলেগ অন্য পানী নিদিওঁ আৰু এইখিনিয়ে দিছোঁ। এনেকৈ পানীখিনি দিলে মানে একদম গাহৰিৰ টেষ্টটো থাকি যায় আৰু বইল কৰা পানীখিনি ভালকৈ খুব ধুনীয়াকৈ ধুই মেলি হেৰি কৰিব লাগে, তেতিয়া একো প্ৰব্লেম নাথাকে, খাবলৈও বেয়া নালাগে। নহ'লে মানে গাহৰি মাংস বইল কৰি পানীখিনি পেলাই দিলে মানে খাবলৈ একেবাৰে বেয়া লাগে। এইটোৱে আছিলে আজিৰ একেবাৰে ৰেচিপিটোৰ মেইন পইণ্ট, যোনটো মানে মই বস্তুটো ইউজ কৰিছোঁ আৰু আপোনালোকক দেখাইছোঁ, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাব। আৰু যদি ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু মাংসখিনি হৈ লওক, তাৰপিছত লগ পাই আছোঁ। স্পীডত বনোৱা কুইক ৰেচিপি বুলি ক'ব পাৰি, ভোক লাগিলে পটাপট বনাই খাব পাৰি। বইল কৰি ল'লে মানে মাংসখিনি অতি সোনকালে আৰু অতি সহজ পদ্ধতিৰে আপোনালোকক দেখুৱাইছোঁ কেনেকৈ বনাওঁ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মাংসটো যিমান সিজাই সিমানে খাবলৈ ভাল হয়। ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই। লাষ্টৰ মাংসৰ লুকটো দেখুৱাম আৰু ভিডিঅ'টো তেতিয়া সামৰণি পৰিব। মই আগতীয়াকৈ সামৰণি মাৰি থৈছোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত। বাই বাই। চবৰে দিনটো মংগল হওক। মাংসটো পূৰা উতল আহি আছে আৰু পানী কমিব লাগিব, যিহেতু গ্ৰেভি বনাইছোঁ, ইমান জোল নালাগে। অলপ অলপ পানী থাকিলেই হ'ল আৰু ইমানখিনিতে আৰু অলপ সময় সিজাব লাগিব। মাংস যিমানে সিজে সিমানে খাবলৈ ভাল। আৰু ৰংটো দেখিছে নাই কেনেকুৱা ধুনীয়া হৈছে, বেছি মছলাও নাই আৰু চবেই খাব পৰা ষ্টাইলত বনাইছোঁ আৰু বেছি মছলা নথকা। সৰু ডাঙৰ কথা নাই, মছলা খাব নোৱাৰা মানুহো খাব পাৰিব। এনেকুৱা ষ্টাইলত বনোৱা ৰেচিপি হয় এইটো।